হেল্ল' ফ্ৰেণ্ড, জব ইনফৰমেশ্যন চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম মহিলা উদ্যমিতা আঁচনিৰ বিষয়ে। সকলোৱে গম পায় যে 10,000কে সকলো ছেল্ফ হেল্প গ্ৰুপক দিম বুলি কৈছিলে ফেব্ৰুৱাৰী মাহতে, কিন্তু এতিয়ালৈকে টকাটো পোৱা নাই মহিলা উদ্যমিতা আঁচনিৰ মহিলাসকলে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাত লাষ্ট আপডেট এটা আহিছে, যাত তাতে ডিষ্ট্ৰিক্ট ৱাইজ আৰু এখন লিষ্ট ওলাইছে। তাতে আপোনালোকৰ কিমানখন ফৰ্ম ৰিজেক্ট হৈছে, কোনটো ডিষ্ট্ৰিক্টৰ পৰা কিমান ফৰ্ম ৰিজেক্ট হৈছে, আমি এইটো ভিডিঅ'ত জানিবলৈ চেষ্টা কৰিম। তাতে সেইটোৱে লাষ্ট বুলি কৈছে, তাৰপিছত আপোনালোকৰ টকাটো এপ্ৰুভ দিব বুলি কৈছে, কিন্তু আপোনালোকে লিষ্টখন চাম আমাৰ কোনটো ডিষ্ট্ৰিক্টৰ পৰা কিমান ফৰ্ম ৰিজেক্ট হৈছে, কিমান ফৰ্ম ছাবমিট হৈছিলে, আমি এইটো ভিডিঅ'ত জানিবলৈ চেষ্টা কৰিম। লিষ্টখন চাবলৈ আপোনালোকে MMUA বুলি আপোনালোকে টাইপ কৰিব। তাৰপিছত ফাৰ্ষ্ট ৱেবছাইটত আপোনালোকে ক্লিক কৰি দিব। ফাৰ্ষ্ট ৱেবছাইটত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ আমি অফিচিয়েল ৱেবছাইটত আহি পৰিছোঁ। তাৰপিছত ইয়াতে বহুতো ধৰণৰ ৱেবছাইটত আপোনালোকে দেখা পাব, বহুতো অপশ্যন দেখা পাব আপোনালোকে। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাব যে ইয়াতে 3 লাইন আছে, যে 3 লাইনত আপোনালোকে ক্লিক কৰিব। 3 লাইনত ক্লিক কৰিলে আপোনালোকে ইয়াতে দেখা পাব যে বহুতো অপশ্যন আছে, আপোনালোকে ইয়াতে দেখা পাব। 3 লাইনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে হোম এনালিটিক্স, এলিজিবিলিটি ক্ৰাইটেৰিয়া, লাখপতি নিধি। আপোনালোকে এনালিটিক্সত ক্লিক কৰিব। এনালিটিক্সত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব মুখ্যমন্ত্ৰী মহিলা উদ্যান অভিযান লাষ্ট আপডেটেড অন হৈ গৈছে। ডিষ্ট্ৰিক্ট ৱাইজ ডাটাসমূহ ওলাই গৈছে। ইয়াতে আপোনালোকে চাব পাৰে, ফাৰ্ষ্ট আপোনাৰ আছে বজালী ডিষ্ট্ৰিক্ট। বজালী ডিষ্ট্ৰিক্টৰ পৰা আমি ইয়াতে দেখা পাব কিমান ফৰ্ম কালেক্টেড হৈছে, কিমান ফৰ্ম এপ্ৰুভ বৰ্তমান কৰা হোৱা নাই এতিয়াও। তাৰপিছত ফৰ্ম কিমান ৰিজেক্ট হৈছে ইয়াতে আপোনালোকে দেখা পাই যাব। তাৰপিছত বাক্সা ডিষ্ট্ৰিক্ট, বৰপেটা ডিষ্ট্ৰিক্ট, বিশ্বনাথ ডিষ্ট্ৰিক্ট, ইয়াতে আৰু আপোনালোকে চাব পাৰে বঙাইগাঁও ডিষ্ট্ৰিক্ট, কাছাৰ, চৰাইদেউ, কিমান ফৰ্মবোৰ ৰিজেক্ট হৈছে, কিমান ফৰ্ম কালেক্ট হৈছে, ইয়াতে আপোনালোকে চব ডাটাসমূহ ইয়াতে আপোনালোকে দেখা পাই যাব। তাৰপিছত আছে আপোনাৰ চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মেট্ৰ', কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, চাউথ চালমাৰা, আৰু ইয়াতে চাব পাৰে শ্ৰীভূমি, তামুলপুৰ, তিনচুকীয়া, ওদালগুৰি, কাৰ্বি আংলং। ইয়াতে চবৰে ডাটাবোৰ দিয়া হৈছে, আপোনালোকে চেক কৰি চাব পাৰে। তাৰপিছত এইখিনিয়ে আছিলে কিমানবোৰ ডিষ্ট্ৰিক্টৰ কিমানবোৰ ফৰ্মবোৰ ৰিজেক্ট হৈছে, কিমানবোৰ কালেক্ট হৈছে, ইয়াতে আপোনালোকে দেখা পাই যাব। ধন্যবাদ।